নমস্কাৰ, জয় আই অসম। মই কনষ্টেবল ৰিংকু গগৈ। মোক 21 এপ্ৰিল 2019 ছাছপেণ্ড কৰা গৈছিলে কমাণ্ডেণ্ট প্ৰতাপ সিনহা IPS দ্বাৰা। সেইকাৰণে মই মোৰ গুৱাহাটী হাইকোৰ্টত মই চেলেঞ্জ কৰিছিলোঁ যে মোৰ ছাছপেনশ্যনৰ ওপৰত মই চেলেঞ্জ কৰিছিলোঁ। আৰু সেই কেছ নাম্বাৰ কেনেকৈ আমি মোবাইলত চাই মই আপোনাক দেখাইছোঁ। আপোনালোকে চবেই চাব পাৰিব আৰু কি ইয়াত অন্যায় হৈ আছে আপোনালোকে নিজে বুজি লওক। চাই পিনে আপুনি নিজে চাওক। আজি 12 জানুৱাৰী 2019 এইটো মই ভিডিঅ' কৰি আছোঁ। এনেকৈ আপোনালোকে চাবলৈ কেনেকৈ গুগলত যাব লাগিব। এই গুগল আপোনাৰ মোবাইলৰ চবৰ লগত থাকে। তাত টাইপ কৰিব গুৱাহাটী হাইকোৰ্ট ষ্টেটাছ। এতিয়া আহিব এনেকৈ কেছ নাম্বাৰত টাইপ কৰিব, টাচ কৰিব, চুব। এই আহিব এইটো ফিগাৰটো, ইয়াত আহিব এইটো চিলেক্ট কেছ টাইপ। কেছ টাইপটোৰ কাৰণে আপুনি এনেকৈ টাইপ কৰিলে তাৰপিছত এই তলত যাব এনেকৈ গৈ একদম তলত পাব WPC। এইটো MN এনেকৈ চিৰিয়েলকৈ থাকে। ST এইটো W আহি গ'ল। WPC এইটো ৰিট পিটিশ্যন আণ্ডাৰ ছেকশ্যন 226। ইয়াত এইটো ক্লিক কৰিব। দেখিছেনে 226? এই ভুলত এইটো নকৰিব, WPCRL নকৰিব, WPC ৰিট পিটিশ্যন 226টো কৰিব। তাৰপিছত কেছ নাম্বাৰটো কিমান এইটো ভৰাব। মোৰ কেছ নাম্বাৰটো মই জনাই দিছোঁ আপোনাক, 3911 হ'ল। তাৰপিছত ইয়াত ইয়েৰ কিমান 2019। এইটো যে বেলেগ বেলেগ আহে, সেইটো চবৰ মোবাইলত বেলেগ বেলেগ আহিব। ইয়াত ভৰাব লাগিব। ইয়াত 1937 হ'ল। এইটো গ' কৰি দিব। তেতিয়া আপোনাৰ নিজে আহিব কি চলি আছে। এইটো আকৌ কৰি, যদি এনেকৈ নাহে আকৌ কৰিব 4857 আকৌ গ' কৰি চাব। এইটো মানে নেটৰ কাৰণে এইটো আহি গ'ল। এইটো মোৰ কেছ নম্বৰ চাওক। এইটো ৰিংকু গগৈ ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড 2 অৰ্ডাৰ্ছ। এতিয়া অৰ্ডাৰ চাবলৈ আপুনি ইয়াত যাব লাগিব, ভিউ কৰিব লাগিব। এইটো ভিউ কৰিলে অৰ্ডাৰ, ইয়াত গোটেইখিনি কথা লিখা আছে। কেতিয়া ডেট ফাইল হৈছিলে এইটো চাওক আপুনি। এইটো ফাইলিং ডেট মই কেতিয়া ফাইল কৰিছিলোঁ 10/6/2019 আৰু এইটো ৰেজিষ্টাৰ হৈছিলে 12/6 মানে 12 জুনত। এতিয়া মোৰ এডভকেট নেম হ'ল এডভকেট মিষ্টাৰ FZ মজুমদাৰ ছাৰ। তাৰপিছতে আৰু এইটোতো গভৰ্ণমেণ্টৰ ওপৰত কেছ আছে, সেইকাৰণে এইখিনি গোটেইটো এইটো গভৰ্ণমেণ্ট উকিল চেঞ্জ হৈ থাকে। এতিয়া আপুনি কেতিয়া হিয়াৰিং হৈছিলে চাওক। এইটো 13/6 আৰু 6/8 আৰু 11/9/2019 হৈছিলে। আৰু অৰ্ডাৰকেইটা চাবলৈ আপুনি এই অৰ্ডাৰ চাওক। এইটো কি অৰ্ডাৰ হৈছিলে 13/6/2019 এইটো অৰ্ডাৰ, 6/8/2019 এইটো অৰ্ডাৰ, আৰু 11/9/2019 এইটো অৰ্ডাৰ। এতিয়া আপুনি 6 আগষ্টত কি অৰ্ডাৰ হৈছিলে এইটো চাবলৈ এইটো ভিউ চুব লাগিব। এতিয়া এই ডাউনলোড হৈছে, ডাউনলোডিং দেখিছে। এইটো আমি এনেকৈ ডাউনলোড হৈছেনে এইটো চাই ল'ম। এনেকৈ এইটো হ'ল 6/8। আপুনি ইয়াত ডেটটো চাব। এইটো 6/8/2019 কি আছিলে, এইটো মোৰ এডভকেটে হিয়াৰিং কৰিছিলে, অৰ্ডাৰ ওলাইছিলে। কি অৰ্ডাৰ ওলাইছিলে? মিষ্টাৰ ডি নাথ প্ৰেছ মানে অনুৰোধ কৰিছে ফৰ এন ইজ গ্ৰাণ্টেড, আৰু গ্ৰাণ্টটো কৰি দিলে 3 উইকছ মানে 3 সপ্তাহ। টাইম টু ফাইল কাউণ্টাৰ এফিডেভিট। এইটো মানে গভৰ্ণমেণ্টৰ উকিল যে কি কৈছে 3 সপ্তাহ টাইম বিচাৰিছিলে। এইটো কাউণ্টাৰ এফিডেভিট মানে মোক কি কাৰণে ছাছপেণ্ড কৰিছে এইবিলাক লিখি পিনে জমা দিবলৈ। ঠিক আছে, কেতিয়া কৰিছিলে এইটো 6 আগষ্ট 2019। তাৰপিছত আপুনি এতিয়া নেক্সটটো চাবলৈ, নেক্সট যেতিয়া হ'ল আকৌ কেতিয়া 6 আগষ্টত কৰিছিলে, তাৰ 11/9 3 সপ্তাহ টাইম দিছিলে। আকৌ 11/9 হিয়াৰিং হ'ল, তাতো এটা অৰ্ডাৰ হ'ল। এইটো অৰ্ডাৰ ষ্টাৰ্ট ডাউনলোডিং, এনেকৈ ডাউনলোড পুৰুকৈ হৈ যায়। এইটো চাব লাগিব। এইটো চাওক 11/9/2019 এইটো এটা অৰ্ডাৰ বনিলে গুৱাহাটী হাইকোৰ্টৰ পৰা। কি হ'ল এইচ টাইম ডি নাথ চেঞ্জ হৈ গ'ল এডভকেট, এতিয়া হ'ল মিষ্টাৰ ৰয়। সি আকৌ কি কৰিছে প্ৰেছ ফৰ চম টাইম, আৰু চম টাইম মানে প্ৰেয়াৰ কৰিছে টু ফাইল এফিডেভিট, যোনটো কাউণ্টাৰ এফিডেভিট, আৰু চম টাইম বিচাৰিছে। আকৌ লেট দ্য এফিডেভিট বি ফিল উইদিন 3 উইকছ। আকৌ 11 ছেপ্টেম্বৰত আকৌ 3 সপ্তাহ টাইম দিলে।
মানে এইটো উকিলে হাইকোৰ্টে টাইম দিছে 3 সপ্তাহ এফিডেভিট জমা কৰিবলৈ। এতিয়া 11/9 পিছত আজি কিমান হৈ গ'ল? ছেপ্টেম্বৰৰ পৰা অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, 4 মাহ হৈ গ'ল। 4 মাহত আজিলৈকে এই কাউণ্টাৰ এফিডেভিট কোনো এটা গভৰ্ণমেণ্ট উকিলে জমা দিয়া নাই। মোক কি কাৰণে ছাছপেণ্ড কৰিলে আৰু অৰ্ডাৰ নাই। নেক্সট হিয়াৰিং ডেট নাই হোৱা। আপোনালোকে ইয়াতে চাব পাৰে, এইটো ডেইলি চাওক হিয়াৰিং ডেট 6/8/2019, 11/9/2019 আৰু নেক্সট হিয়াৰিং ডেটটো নাই, মানে ইয়াত দিয়া নাই আৰু নেক্সট হিয়াৰিং ডেট হোৱাও নাই। এতিয়া মোৰ এডভকেট এইটো মিষ্টাৰ FZ মজুমদাৰ ছাৰ, এজনক মই কৈছোঁ ছাৰ আপুনি অলপ প্ৰেছাৰ দিয়ক, কিন্তু কি প্ৰেছাৰ দিছে কি নাই সেইটো বিষয়ে মই ইমান নাজানো। আৰু বহুতে কয় উকিল চেঞ্জ কৰিবলৈ, বহুতে কৈ আছে মোক, কিন্তু মই চেঞ্জ কৰা নাই। যে মই চাইছোঁ মানে উকিল ছাৰৰ ওপৰত ভৰসা কৰিছোঁ যে কৰিব। আকৌ মই কণ্টেম্প কেছো কৰিলোঁ যে মোক এছে দিয়া নাই বুলি। আৰু এই এছে কথাটো যে কয় গন্তিত মিলিব লাগে, প্ৰেজেণ্ট থাকিব লাগে, তো মই ছাৰক সুধিছিলোঁ ছাৰ এনেকুৱা ৰুল আছে নেকি, মোক ৰুলটো দেখাওক। ছাৰে কৈছে মই গোটেই কিতাপ পঢ়িলোঁ, ইয়াত ৰুল নাই। আৰু মোক কিতাপ নিজে দলিয়াই দিছে, এইটো কিতাপ চাপ পঢ়িলোঁ নিজে, ইউ আৰ এ গ্ৰেজুৱেট ইউ ন' টু, তেনে মই পঢ়ি চালোঁ সঁচাকৈ তাত লিখা নাই। তেতিয়াহ'লে মানে ৰুলটো কি আমি নাজানো। ছাৰে কৈছে নেথাকিলেও পইচাটো লাষ্টত পাবি, মই ওলাই দিম। মানে মই ছাৰৰ ওপৰত ভৰসা কৰিছোঁ। ছাৰেও আমাৰ ওপৰত যে আমাৰ ডক্টৰ APJ আব্দুল কালাম মুছলমান আছিলে, আমাৰ মজুমদাৰ ছাৰ মুছলমান, আমি মুছলমানৰ ওপৰত ভৰসা কৰোঁ। মই উকিল চেঞ্জ কৰিব পাৰোঁ, মই এই জাতিগত মানুহ নহয়, চবক বিশ্বাস কৰোঁ। নিজৰ জাতিক নিজেই ক'ব লাগিব যে মই ক'ম মজুমদাৰ ছাৰ ভাল, যেতিয়া ক'ব গুড ভালকৈ লাগি দিছে। আমি আশা কৰোঁ মানে আমাৰ এইটো কোৰ্টৰ ওপৰত ভৰসা আছে চবৰ ন্যায় পাম বুলি, আমি সেইকাৰণে কোৰ্টৰ ওচৰত গৈছোঁ। আমাক ৰিজাল্ট লাগে। DIG প্ৰশান্ত কুমাৰ দত্ত যোনটো IPS ৰিটায়াৰ হৈ গ'ল 30 নৱেম্বৰ 2019। আকৌ কালি পৰহি কেতিয়া মৰে ক'ব নোৱাৰোঁ, মৰি যাব, কিন্তু ৰিজাল্টটো দিব নোৱাৰিলে। যে আমি এইটো 22 জুলাইত এনকুৱাৰী কৰিলে, কিন্তু আজিলৈকে 2019 আজিলৈকে ৰিজাল্ট নিদি পিনে ৰিটায়াৰো হৈ গ'ল নৱেম্বৰ মাহত। এনেকুৱা হৈছে অসম পুলিচত। আপোনালোকে অসম পুলিচ নাই, এইটো চব কেছ চেছ চব দি থৈছোঁ মই এনেই কোৱা নাই সৰ্বানন্দ সোণোৱালক মোৰ চাকৰিটো গিফ্ট দিছোঁ বুলি। কেলৈ কৈছোঁ, এনেকুৱা চাকৰি কৰিলে কেনেকুৱা হ'ব যে এইটো হিটলাৰ শাসন চলি আছে, এনেকুৱা হৈছে। এতিয়া মই অকল জুবিন দাক লগ কৰিব যাম, এইখিনি বিষয়ে কৈছোঁ, মই ঘৰত যাম কথাখিনি ক'ম, এনেকুৱা হৈছে। আৰু মোৰ উকিলে কি কাৰণে, মইতো উকিল কথা ইমান নাজানো, আমিতো গাঁও পঢ়া মানুহ। এতিয়া উকিল ছাৰে কি কৰিছে কি নাই এইটো বস্তুটো জানিব লাগিব। এইটো হাইলাকান্দি উকিল হয়, মানে ঘৰ হাইলাকান্দি মেইন, আৰু গুৱাহাটীত এতিয়া হেৰি হৈছে। তো মোৰ একো নাই, মোৰ কাম মই কৰি যাম। চবৰ পৰা মানে ভাল মানুহৰ পৰা ভাল আশা কৰোঁ, বেয়া মানুহটো বেয়া কৰিব এইটো জানোৱেই আমি। আৰু আপোনালোকে নিজে চাব কথাটো, মই কথাখিনি কি হৈছে আপুনি নিজে চাব যে এইটো মই লাইভ দিব পৰা নাই, কেলৈ মোৰ মানে নেট পেক ইয়াত নাই, এইটো ভাল নাই ইয়াত। আৰু আপোনালোকে নিজে চাব কথাটো কি আছে কি নাই, আৰু নিজে চাই থাকিব মাজে মাজে কি ৰিজাল্ট ওলাইছে কি নাই, এইটো গম পাব। ৰিংকু গৈ জেলত যায় না কি যায় না কোনোবা বেলেগে যায়, এইটো আপোনালোকে নিজে চাই গম পাই থাকিব। আৰু মইতো জনামেই। জয় আই অসম, ধন্যবাদ।